Hello and what's up guys, মই Abhijit আৰু আপোনালোকে চাই আছে Abhijit পাই YouTube চেনেল। সো বন্ধুসকল মানে আজি মই ব্লগ বনাম বুলি ঘৰৰ পৰা ওলাইছো। বনাব পাৰিম নে নহয় ঠিক নাই, কিন্তু ব্লগ এটা বনাম বুলি ঘৰৰ পৰা ওলাইছো যেতিয়া বনামেই আৰু। ক'ত যাম দেখাই আছো, ভিডিঅ'টো চাই থাকিব। গাইস আমি ফাৰ্স্ট মেজিকত উঠিলো, তাৰ পাছত আমি ব্লগটো কন্টিনিউ কৰিম মেজিকৰ পৰাই। So guys মই এতিয়া উঠিলো মেজিকত আৰু আজি ব্লগটো মানে এনেকুৱা ধৰণৰ হ'ব। ৱেট এতিয়া মানে আমি পাই গলো বৰবামত দুজনমান মানুহ ৰৈ আছে। সেই কেইজন মানুহক উঠাব মেজিকত, মানুহকেইজনক উঠাই লওঁ, তাৰ পাছত আমি ব্লগটো কন্টিনিউ কৰিম। তো বৰবামৰ দৃশ্য বাহিৰৰ পৰা চাই লওক অকমান। এইটো আছে বৰবাম। এতিয়া মেজিকত মানুহকেইজন উঠিলে আৰু মেজিকখনে গতি কৰিবলৈ ধৰিলে। সো আমি এতিয়া আমাৰ ব্লগটো গতি কৰাব লাগিব, মানে আমাৰ ব্লগটো কন্টিনিউ কৰিব লাগিব। সো গাইজ আজি ব্লগটো মানে এনেকুৱা ধৰণৰ হ'ব। মই গৈ আছোঁ এতিয়া আমগুৰি। যিসকলে আমগুৰি চিনি নাপায় মই তেওঁলোকক জনাই দিছোঁ, মোৰ হোম টাউন আমগুৰিত কেইটামান কাম আছে, মই সেই কামবোৰ কৰিম। তাৰ ওপৰতে মানে মোৰ আজি এই ব্লগটো বনিব। আমগুৰিত কি কৰিম তাকে দেখুৱাম। আৰু মই এতিয়াই জনাই দিওঁ যে এই ব্লগটো অকণ বৰিং টাইপৰ হ'ব, আৰু মই আৰু বৰ নকৰোঁ আপোনালোকক। বৰবাম বাগানৰ এটা চিনেমেটিক শ্বট চাই লওক। চিনেমেটিক শ্বট নহয় মানে চিনেমেটিক ভিউ হ'ব। ভিউটো চাই লওক মেজিকৰ ভিতৰৰ পৰাই। So guys মই এতিয়া আহি পাই গ'লো আমগুৰি মেজিক ষ্টেণ্ড। আমগুৰি মেজিক ষ্টেণ্ডৰ পৰা এতিয়া আমি যাম ডাইৰেক্ট বেংকলৈ। So guys ব'লক এতিয়া যাওঁ আমি আমগুৰিৰ বেংকলৈ। So guys এতিয়া মানে টেম্পু ষ্টেণ্ডৰ পৰা মানে মেজিক ষ্টেণ্ডৰ পৰা ডাইৰেক্ট আহিলোঁ এতিয়া বেংকত কেইটামান কাম আছে, তাৰপিছত কামকেইটা খতম কৰিম, তাৰপিছত আৰু কেইটামান কাম আছে সেইবোৰ কৰিম। ভিডিঅ'টো চাই থাকক। মই এতিয়া বেংকৰ গ'লো। A few moments later. So guys মোৰ এতিয়া বেংকৰ কাম খতম হৈ গ'ল, আৰু মোৰ বস্তু কেইটামান ল'বলৈ আছে, বস্তুবোৰ ল'ম, তাৰপিছত আমি ঘৰ যাম। ভিডিঅ'টো কণ্টিনিউ কৰাম। So guys মই এতিয়া বেংকৰ পৰা ওলাই আহিলোঁ। বেংকৰ পৰা ওলাই মই ডাইৰেক্ট আহিলোঁ আমগুৰিৰ নিউ বুক ষ্টল বুক এণ্ড ষ্টেচনেৰী শ্বপটোলৈ। ইয়াৰ পৰা মই ল'লোঁ এখন আৰ্ট পেপাৰ লোৱা হৈ গ'ল। তাৰপাছত এই কছমেটিক দোকানখনৰ পৰা ল'লোঁ কেইটামান বস্তু। তাৰ পাছত ডেইলি বজাৰৰ ওচৰত থকা পতঞ্জলি শ্বপটোলৈ আহিলোঁ। ইয়াতে অকণ বহিলোঁ, মানে দোকানীজন নাছিলে, দোকানীজন আহিলে। তাৰপাছত মই ল'লোঁ ইয়াৰ পৰা পতঞ্জলিৰ এল'ভেৰা জেল এটা মোৰ ফেচটোৰ কাৰণে। এল'ভেৰা জেল লোৱা হৈ গ'ল। তাৰপিছত ওলাই গ'লোঁ ফুটপাথলৈ, মানে ঘৰলৈ যামগৈ আৰু অলপ পাছত।
চ' গাইজ মোৰ আমগুৰিত যিখিনি কাম আছিলে সকলোবোৰ খতম হৈ গ'ল তাৰ পাছত মই আহিলোঁ এতিয়া পিণ্টু দা হোটেললৈ আমগুৰিৰ বেষ্ট চিংৰা য'ত পায় সেইখন হোটেললৈ মই হোটেললৈ আহিলোঁ পিণ্টু দা হোটেল চ' পিণ্টু দা হোটেলত সোমালোঁ তাৰ পাছত মই কি কৰিলোঁ আপোনালোকে চাই থাকক তাৰ পাছত মই খালোঁ গৰম গৰম চিঙৰা কেমেৰামেনটোৰ লোভ লাগি গৈছে চাগে মই গম পাইছোঁ চ' গাইজ খোৱা বোৱা লোৱা চব হৈ গ'ল এতিয়া ঘৰলৈ যাবলৈ টাইম আহি গ'ল তাৰ আগত মই এডোখৰ ঠাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ এইডোখৰ হৈছে আমাৰ আড্ডা পিটা ঠাই মোৰ যেতিয়া কলেজ সোনকালে ছুটি হয় তেতিয়া মই ইয়াত আহি লগৰবোৰৰ লগত আড্ডা পিটোঁ মাজে সময়ে আপোনালোকে মোক ইয়াত দেখিবলৈ পাব এইডোখৰ হৈছে তেল ডিপুৰ ওচৰৰ জেগাডোখৰটো আৰু আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো কৰিব লাইক আৰু চেনেলটো যদি কাৰণে ছাবস্ক্ৰাইব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এণ্ড প্লিজ বেল আইকন দবাই দিব যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট আপুনি পোনপ্ৰথমে পাই থাকে চ' গাইজ গুড বাই টেক কেয়াৰ